নাকা চেকিঙত বুৰৈঘাটত পুনৰ 5খন গৰু ভৰ্তি বাহনসহ জব্দ। বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটত পুনৰ বিহালী আৰক্ষীৰ নাকা চেকিঙত গৰু ভৰ্তি 5খন বাহন জব্দ কৰিছে। উল্লেখযোগ্য যে বিগত সময়ত বিহালীত 2 শতাধিক গৰুসহ বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল বিহালী আৰক্ষীয়ে। তথ্যমতে আজি বিহালী বুৰৈঘাটত বিহালী আৰক্ষী নাকা চেকিঙত পুৱা 8মান বজাত জোনাইৰ পৰা বাঘমাৰীলৈ আনি থকা অৱস্থাত 5খন বলেৰো পিকআপ বাহন 8জন লোকসহ সৰ্বমুঠ 32টা গৰু জব্দ কৰে যদিও এটা গৰু মৃত অৱস্থাত লাভ কৰে আৰক্ষীয়ে। এই 5খন বাহনৰ নম্বৰ ক্ৰমে AS 087 BC 4311, AS 22C 9361, AS 07 BC 7020 আৰু AS 22C 9040। আন এখন বাহন